নমস্কাৰ বন্ধুসকল, লজিকেল আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰবাৰ উপস্থিত হৈছোঁহি। আজি আপোনালোকৰ বাবে 5টা নতুন পাজল লৈ আহিছোঁ। প্ৰতিটো পাজলৰ অন্তৰালত 10 ছেকেণ্ডকৈ সময় দিয়া হৈছে। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদিহে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা ঘণ্টা বাটামটো টিপি দিব, যাতে আমি দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ পাব পাৰে। ধৰি লওক আপুনি 10জন যাত্ৰীৰ সৈতে বাছ এখনত যাত্ৰা কৰি আছিল। তেনেতে প্ৰথমটো ষ্টেচনত আপুনি দেখিলে 2জন নামিছে, 4জন উঠিলে। দ্বিতীয়টো ষ্টেচনত 5জন নামিল, আকৌ 2জন যাত্ৰী উঠিল। 3 নম্বৰটো ষ্টেচনত 2জন যাত্ৰী নামিল, আকৌ নতুন 3জন যাত্ৰী উঠিল। এতিয়া আপুনি ক'ব লাগে বৰ্তমান বাছখনত কিমানজন যাত্ৰীয়ে যাত্ৰা কৰি আছে। আপোনালোক সময় দিয়া হৈছে 10 ছেকেণ্ড। এই পাজলটোৰ উত্তৰটো চোৱাৰ আগত আপোনাৰ উত্তৰটো আমাক কমেণ্ট কৰি জনাব। ইয়াৰ উত্তৰটো হ'ল বৰ্তমান বাছখনত 11জন যাত্ৰীয়ে যাত্ৰা কৰি আছে, 10জন যাত্ৰী আৰু লগত আপুনি। কেনে পালে ভিডিঅ'টো? এতিয়া আমি 2 নম্বৰ পাজলটোলৈ আগবাঢ়োঁ। এই জুই লাগি থকা ঘৰ দুটাৰ ভিতৰত আপুনি প্ৰথমতে কোনটো ঘৰৰ জুই নুমুৱাব? আপোনাক ইয়াৰ বাবে সময় দিয়া হৈছে 10 ছেকেণ্ড। উত্তৰটো হ'ল প্ৰথমতে মানুহ থকা ঘৰটোৰ জুই নুমুৱা হ'ব, কাৰণ ৰাতি স্কুল খোলা নাথাকে। এতিয়া আমি পাছৰটো পাজললৈ যাওঁ। ওপৰত দিয়া সমীকৰণটোৰ প্ৰশ্নবোধকৰ ঠাইত কি সংখ্যা বহিব আপোনালোকে ক'ব লাগে। ইয়াৰ বাবে আপোনালোকক দিয়া হৈছে 10 ছেকেণ্ড। আপুনি সমীকৰণটো ভালদৰে মন কৰিলে দেখিব যে ইয়াত কুৱেশ্যন মাৰ্কৰ ঠাইত 17 হ'ব। এতিয়া আমি পাছৰটো পাজললৈ যাওঁ। এই ফটোখনত দিয়া ব্যক্তিগৰাকী কোন হয় আপোনালোকে চিনাক্ত কৰিব লাগে। ইয়াৰ বাবে আপোনালোকক দিয়া হৈছে 10 ছেকেণ্ড। ফটোখনত দিয়া এইজন হ'ল ৰবি শৰ্মা। আপোনালোকে চিনি পাইছিলনে? এতিয়া আমি আমাৰ শেষৰ পাজলটোলৈ আহিছোঁ। এই ফটোখনত থকা 4জন কয়দীৰ ভিতৰত কোনজন নতুন কয়দী আপুনি ক'ব পাৰিবনে? আপোনাক ইয়াৰ বাবে সময় দিয়া হৈছে 10 ছেকেণ্ড। মোৰ বোধেৰে ইয়াত 2 নম্বৰজন কয়দীও নতুন, কাৰণ তেখেতে পুলিচক নিজকে নিৰ্দোষী হিচাপে প্ৰমাণ কৰিবলৈ বিচাৰি আছে। আপোনালোকৰ মতে কি হয় আমাক কমেণ্ট কৰি জনাবচোন। যদি আজিৰ ভিডিঅ'টো আপোনালোকে অলপ হ'লেও ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এটা নতুন ভিডিঅ'লৈ আমি পুনৰ আপোনালোকৰ